নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক মই লৈ আহিছোঁ আমাৰ গাঁৱৰ নামঘৰলৈ। আজি মই দেখুৱাম পবিত্ৰ ভাদ মাহৰ উপলক্ষে আমাৰ নামঘৰত কেনেকুৱা ধৰণে প্ৰস্তুতি চলি আছে। এয়া জ্যেষ্ঠজনে কনিষ্ঠজনক কেনেধৰণে পাঠ কৰিব লাগে সেয়া শিকাই গৈছে। যশোদাৰ তৈতে উপজিল যুগ মায়া অতি অচেতনে নিদ্ৰা গল নন্দ যায়। এনেদৰেই ভাগৱত পাঠ কৰি থকা হৈছে আৰু ইয়াৰ পাছতেই যুৱকসকলে দিহানামৰ আখৰা আৰম্ভ কৰিব। নাহি কেউ তুহারি চরণে রেণু হতি বারে করু প্রণাম ও বারে করু। এনেদৰেই গুৰুলৈ সেৱা জনাই আজিৰ কাৰ্যক্ৰম আমি সামৰণি মাৰিলোঁ। লগতে মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। বাই বাই।